বন্ধুসকল জয় অসম আশা কৰো সকলোৱে ভালে আছে। বন্ধুসকল কালি আমি ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে ইউটিউবৰ 24% টেক্সৰ বিষয়ে। এতিয়ালৈকে গমে পাইছে তা ইয়াৰে কিছুমান ইউটিউবে নিয়ম বান্ধি দিছে আৰু এই নিয়মবোৰ কি মই কৈ আছোঁ। বন্ধুসকল ইউটিউবত আপুনি জানেই যে ইউএছএৰ মানে আমেৰিকাৰ পৰা যিবোৰ ভিউজ আহিব তাৰ 24% দিব লাগিব টেক্স। বন্ধুসকল ইতিমধ্যে 31 মেৰ আগত আপোনালোকক গুগল এডসেন্সত ইউটিউবৰ টেক্স ইনফৰমেশ্যন দিব লাগিব। যদি আপুনি এইটো নিদিয়ে তেনেহ'লে আপোনাৰ 24% টেক্স গোটেই পৃথিৱীৰ যি দেশৰ পৰা নাহক কিয় আপোনাৰ ইণ্ডিয়াৰ মানুহৰ পৰা ইণ্ডিয়াৰ ভিউছৰ ৰেভিনিউ নাহক কিয় গোটেইখিনিৰে কিন্তু 24% দিব লাগিব। এইটো আপোনাক যদি 31 মেৰ আগত যদি আপুনি এই টেক্স ইনফৰমেশ্যন নিদিয়ে তেনেহ'লে আপোনাক ব্ল্যাক লিষ্টত ৰাখি দিব ইউটিউবে। আৰু এই ব্ল্যাক লিষ্টত যদি আপুনি ৰৈ যায় তেনেহ'লে এইটো মানে গোটেই মানে গোটেই পৃথিৱীৰ যিবোৰ ভিউজ আহিব পাৰে গোটেই দেশৰ আমেৰিকাৰে হওক ভাৰতৰে হওক যিবোৰ পইচা আহিব ৰেভিনিউ আহিব তাৰ গোটেইখিনিৰ 24% টেক্স দিব লাগিব। আৰু যদি এইটো আপুনি কি কৰে 31 মেৰ আগত ইউটিউব টেক্স ইনফৰমেশ্যনখিনি সাবমিট কৰি দিয়ে বা অনলাইনত আপডেট কৰি দিয়ে তেনেহ'লে কি হ'ব আপোনাৰ টেক্সৰ তেতিয়া কি ক'ব আপোনাৰ আমেৰিকাৰ বাহিৰে যিবোৰ ভিডিঅ' আহিব তাৰ টেক্স দিব নালাগিব। কিন্তু যদি আমেৰিকাত আপোনাৰ ভিডিঅ'টো চাই তাৰে কেৱল টেক্স দিব লাগিব 24%। আৰু ইয়াতে এটা খুচখবৰি আছে মানে ভাল লগা কথা আছে যে আমেৰিকাৰ লগত আৰু এতিয়া কথা দিছে যে আমেৰিকাৰ লগত আৰু বাকী বাহিৰৰ যিবোৰ দেশ আছে তাৰ লগত যদি কি হৈছে টেক্সৰ বুজাবুজি হৈছে ভাৰত আৰু আমেৰিকাৰ যেনেদৰে টেক্সৰ বুজাবুজি যদি আছে মানে আমাৰ ইণ্ডিয়াৰ আৰু আমেৰিকাৰ টেক্সৰ বুজাবুজি আছে যেনে এই যদি বুজাবুজিটো যিবিলাক দেশৰ লগত থাকিব সেই দেশে 24% টেক্স দিব নালাগিব। তেতিয়া আপোনাৰ 15% টেক্স দিব লাগিব। আৰু যদি যিবোৰ দেশৰ বুজাবুজি নাই টেক্সৰ আমেৰিকাৰ লগত তেনেহ'লে তেতিয়া সেই মানুহ বা সেই দেশৰ ইউটিউবাৰসকলে দিব লাগিব 30% টেক্স। বন্ধুসকল এইখিনিয়ে আপোনাৰ ভিডিঅ'টো চাই কেনে লাগিল। যদি ভাল লাগিলে লাইক কৰক, তলত কমেণ্ট কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। বন্ধুসকল ধন্যবাদ, থেংক ইউ।